স্বাগতম জনাইছোঁ মোৰ নতুন চেনেল তিতা মিঠা জুতিলৈ মানে চেনেলটো নতুন নহয় এইটো পুৰণিয়ে হয় কিন্তু তাত ভিডিঅ' বনোৱা নাছিলোঁ আৰু নামটো মই চেঞ্জ কৰি দিলোঁ নামটো চেঞ্জ কৰি দি ইয়াতে মানে বিভিন্ন ধৰণৰ ভিডিঅ' বনাম বুলি ভাবি আছোঁ মানে ভাল কণ্টেণ্টৰ আপোনালোকে চাই ভাল পোৱা আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে আৰু মই আজি বনাম মানে সাঁথৰ সুধিম মোৰ বন্ধু এজন আহি আছে বন্ধুজনক মই সাঁথৰ সুধিম সেই সাঁথৰ কেইটা মানে উত্তৰটো সি দিব আৰু দিব পাৰিলেও পাৰিব নোৱাৰিলেও নাই বাৰু আপোনালোকে গম পাব তো আপোনালোকলৈও এটা সাঁথৰ ৰাখিম সেই সাঁথৰটোৰ উত্তৰ আপোনালোকে দিব লাগিব নেক্সট ভিডিঅ'ত মানে এইটো ভিডিঅ'তে আপোনালোকে কমেণ্ট কৰিব লাগিব উত্তৰটো আৰু নেক্সট ভিডিঅ'ত যোনে যোনে শুদ্ধ উত্তৰ দিয়ে মই তেখেতসকলৰ মানে নামকেইটা ভিডিঅ'ৰ প্ৰথমতে উল্লেখ কৰি দিম তো ভিডিঅ'লৈ আগবাঢ়ো এতিয়া তো চাই থাকক ভিডিঅ' আহিলোঁ প্ৰশ্নৰ মাজলৈ আৰু মোৰ লগত আছে নয়ন আৰু এতিয়া প্ৰশ্নটো সোধোঁ প্ৰশ্নটো হ'ল খেতি পথাৰত থাকিলে সেউজীয়া হৈ থাকে আৰু বজাৰলৈ লৈ গ'লে মানে বজাৰত থাকিলে এইটো ক'লা হৈ থাকে আৰু ঘৰলৈ লৈ আহিলে ৰঙা হৈ পৰে এতিয়া প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো কোৱা ভাবি আছে বাৰু ভাবক অলপ সময় দি দিছোঁ কি হ'ব পাৰে চব্জি নেকি চব্জি কি চব্জি চব্জিৰ ভিতৰততো চব্জি বহুত আছে হয়নে নহয় এতিয়া তাৰ ভিতৰত বা কি চব্জিৰ কথা ক'লে ৰঙালাও নহয় তো ৰঙালাও কৈছে ৰঙালাওটো নহয় এতিয়া বাৰু এই প্ৰশ্নটোৰ উত্তৰটো হ'ল চাহপাত চাহপাত কেনেকৈ হ'ল মানে চাহপাত ইয়াৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে চাহপাত মানে খেতিত থাকিলে বস্তুটো সেউজীয়া হৈ থাকে সেউজীয়া হৈ থাকে বজাৰত গেলি বস্তুটো ছিঙাৰ পিছত মিচিং চিচিঙত বস্তুটো প্ৰক্ৰিয়াটো কৰাৰ পিছত তাতে ক'লা পৰিল ক'লা হৈ যায় বজাৰত ক'লা বনোৱাৰ পিছত খেতি পথাৰত সেউজীয়া হৈ থাকে তাৰপিছত বজাৰত নিলে ক'লা হয় আৰু ঘৰলৈ লৈ আহিলে চাহ বনোৱাৰ পিছত এইটো ৰঙা হৈ যায় সেইকাৰণে ইয়াৰ এনচাৰটো হ'ল হেৰি চাহপাত তো আপোনালোকেও নিশ্চয় গম পালে আৰু নেক্সট প্ৰশ্নটো হ'ল তিনিওকাষে তিনিজন মাজতে নিৰঞ্জনে কণী পাৰে কোনে কিমান খাব পাৰে কোৱা আপোনালোকে শুনিলে তিনিওকাষে তিনিজন মাজতে নিৰঞ্জনে কণী পাৰে কোনে কিমান খাব পাৰে আপোনালোকে ভাবক অলপ সময় দি দিছোঁ এইটো চৌকা হ'ব ঘৰত যে পাকঘৰত চৌকা থাকে না এইটো চৌকা হ'ব আচ্ছা চৌকা হ'ব একদম পূৰা ভাবি চিন্তি কৈছোঁ আচ্ছা বাৰু যি কি নহওক এনচাৰটো শুদ্ধই হয় কিন্তু অলপ ভাঙনি কৰি দিলেই মানে ভাল লাগিলে কেনেকৈ হয় চৌকা তাৰমানে তিনি কাষে তিনিটা নিৰঞ্জন তিনি কাষে তিনিটা উদন থাকে আমাৰ আচ্ছা উদন থাকে তিনিটা তাৰপিছত তাৰে মাজত আছে নিৰঞ্জন মানে যিটো বস্তু দি বনোৱা হয় কেৰাহী হওক বা চচপেন হওক সেইটো হ'ল নিৰঞ্জন সেইটো বস্তুটোৱে আৰু যেনিবা সেইটো বস্তুটো বনোৱাৰ পিছত সেইটো কণী পৰা বুজাইছে ঠিকে বুজি পাইছে তিনিওকাষে তিনিজন তিনিটা উদান আৰু মাজতে নিৰঞ্জন মানে আমাৰ যিটো ভাত বনোৱা চচ থাকে সেইটো এটা নিৰঞ্জন বুলি কোৱা হৈছে আৰু তিনিওকাষে তিনিজন মাজতে নিৰঞ্জনে কণী পাৰে মানে ভাতটো বনোৱাৰ পিছত মানে কণী পাৰে বহুত হৈ যায় তো কোনে কিমান খাব পাৰে এইটো এটা এনচাৰটো শুদ্ধ উত্তৰ দিছে এইটো এটা হেৰি হয় চৌকাই হয় তো নেক্সট প্ৰশ্নলৈ আগবাঢ়ো নেক্সট প্ৰশ্নটো হ'ল সাজু না সাজু ঠিক আছে মোৰ নাই মূল্য মই নহ'লে সংসাৰখন শূন্য আপোনালোকে ভাবক কি হ'ব পাৰে এইটো বায়ু আৰু পানী হ'ব পাৰে বায়ু হ'ব বায়ু আৰু পানী হ'ব পাৰে বায়ু হয়নে নহয় হয় কোনটো হয় বায়ু হয় উত্তৰটো শুদ্ধ উত্তৰে দিছে পানীয়ে হয় উত্তৰটো মানে মূল্য নাই বুলি উল্লেখ কৰাৰ কাৰণটো হৈছে কি পানীটো মানে পানী য'তে ত'তে যেনেকৈ মানুহে মানে ব্যৱহাৰ কৰে তো ব্যৱহাৰটো অলপ ভাল কৰিব লাগে মূল্যহীন কৰি পেলাব নালাগে মূল্যৱান বস্তুটো যিটো নহ'লে মানে জীৱনটো ধ্বংস হৈ যায় পানী নহ'লে আপুনি অলপ সময়ো মানে থাকিব নোৱাৰে পানী আৰু বায়ু ইয়াৰ উত্তৰটো বায়ু হয় মানে দুটাই হয় তো গতিকে মানে বায়ু নহ'লেও আপুনি জীয়াই থাকিব নোৱাৰে
পানী নহ'লেও জীয়াই থাকিব নোৱাৰে। সেইকাৰণে পানীটো ভাল। এটা নেক্সট প্ৰশ্নলৈ আৰু আগবাঢ়িছোঁ। প্ৰশ্নটো হ'ল, কাগজত আছে কলমতো আছে কিন্তু এই বস্তুটো পৃথিৱীত নাই, কি আপোনালোকে ভাবক আৰু তুমি কোৱা। কাগজত আছে কলমত আছে কিন্তু পৃথিৱীত নাই, এই বস্তুটো কিন্তু পৃথিৱীত নাই, কোৱা কি হ'ব পাৰে? ক বা এইটোতে কিন্তু একদম পূৰা লগ এনচাৰ। মানে প্ৰশ্নটো সহজ নে কি মই গম পোৱা নাই, কিন্তু মোক এটাই সুধিছিল, মানে মই দেখোন নৰলোঁ ইমান পটককৈ। বাৰু যি নহওক, ইয়াৰ মাইণ্ডটো অলপমান কাঢ়া হ'ব পাৰে, গতিকে শুদ্ধ উত্তৰটো দিছে ক। মানে কাগজত ক আছে, তাৰপিছত আকৌ কলমতো ক আছে কিন্তু পৃথিৱীত ক নাই। কিন্তু বহুতেই এইটো তাৰমানে বহুত চিন্তা কৰি থাকে কিন্তু ক'ব নোৱাৰে বাৰু। যি নহওক, নেক্সট প্ৰশ্নটো হ'ল, বস্তুটো অলপ কমেডি হয়, মানে অলপ, আৰু যি নহওক আপোনালোকে প্ৰশ্নটো শুনিলে গম পাব কমেডি প্ৰশ্ন। তাই পেটিকোট কেতিয়া পিন্ধে? अरे कहना क्या चाहते हो? এইটো সেনেকুৱা প্ৰশ্ন। তাই পেটিকোট কেতিয়া পিন্ধে? সেইনে আমি বিয়া বাৰু নকৰোঁ মানুহ মোটামুটি। অলপমান ভাবিব লাগিব। এইটো তাৰ বিয়া বাৰুৰ লগত কোনো ৰিলেটিভ নহয়। এইটো বিয়া বাৰুৰ লগত ৰিলেটিভ প্ৰশ্নই নহয়, একদম চিধা উত্তৰ আৰু ভাল উত্তৰ। তাই তাৰমানে কেতিয়া পেটিকোট পিন্ধে? তাই পেটিকোট কেতিয়া পিন্ধে? কোৱা। তো ভাবি আছে, অলপ সময় দি দিছোঁ, চাওক। 24 মানে পিন্ধি থাকে আৰু মাইকী মানুহ হ'লে পেটিকোটটো লাগিব ন, পেটিকোট পিন্ধি থাকে। खत्म, बाय बाय, टाटा, गुड बाय, गया। মাইকী মানুহৰ লগত ৰিলেটেড প্ৰশ্নই নহয় এইটো এটা। তাই বুলি কওঁতে মাইকী মানুহ হ'ল না যায় কিনে। যদি মাইকী মানুহ নহয় বাৰু, প্ৰশ্নটো আপোনালোকে দিব বুলি আশা থাকিল। এইটো প্ৰশ্ন আপোনালোকলৈ, তাই পেটিকোট কেতিয়া পিন্ধে? আপোনালোকে অলপ ভাবক, মানে ভাবক যে এইটো এটা প্ৰশ্ন বেয়া নহয় কোনো, আৰু প্ৰশ্নটোৰ উত্তৰটো বহুত ভাল হয়। আপোনালোকে ভালকৈ চিন্তা কৰক, আৰু নেক্সট প্ৰশ্নলৈ নেক্সট ভিডিঅ'ত আপোনালোকক যোনে যোনে শুদ্ধ উত্তৰ দিয়ে, আৰু সেই শুদ্ধ উত্তৰ দিওঁতা কেইজনক মানে নামকেইটা উল্লেখ কৰি দিয়া হ'ব নেক্সট ভিডিঅ'ত প্ৰথমতে। আৰু এই প্ৰশ্নটো ভাবক আৰু শুদ্ধ উত্তৰটো দিবলৈ চেষ্টা কৰক। নিশ্চয় আপোনালোকৰ নেক্সট ভিডিঅ'ত আপোনাৰ নামটো মানে পঢ়িব পাম বুলি আশা থাকিল। আৰু ভাবক অলপ, তাই পেটিকোট কেতিয়া পিন্ধে? এইটো হ'ল প্ৰশ্ন। তো ভাবক, আৰু লগ পাম নেক্সট ভিডিঅ'ত। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাবলৈও নাপাহৰিব, আৰু ভিডিঅ'টোৰ যিটো প্ৰশ্নটো দিছোঁ মই, সেই প্ৰশ্নটোৰ উত্তৰটো দিবলৈ নাপাহৰিব। তো নিশ্চয় নেক্সট ভিডিঅ'ত লগ পাম, আৰু 2-3টামান সাঁথৰৰ সৈতে।